নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এইটো ভিডিঅ'ত মেট্ৰিক পৰীক্ষাৰ এটা গুৰুত্বপূৰ্ণ বিষয় ইংৰাজী বিষয়ৰ ভকেবুলাৰীৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। ভকেবুলাৰী মানে হ'ল কি যে শব্দ ভাণ্ডাৰ, শব্দ জ্ঞান, শব্দৰ ভঁৰাল, যে শব্দবিলাক কি হয় আমি ইংৰাজী ভাষা ক'বলৈ লিখিবলৈ বুজি পাবলৈ আমাৰ যথেষ্ট ৱৰ্ড ষ্টক লাগে। আমাৰ সেই ৱৰ্ড ষ্টক আছেনে নাই, আমি ৱৰ্ড ষ্টক কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ, তাৰ ওপৰত ভকেবুলাৰী জ্ঞান আমাৰ লাগিব। গতিকে শব্দবিলাক আমাৰ কেনেকৈ সৃষ্টি হয়, শব্দবিলাক ডিৰাইভ হয়, এটা শব্দৰ পৰা আন এটা শব্দ ওলায়। ডেৰিভেটিভছ অফ ৱৰ্ডছ মানে শব্দবিলাকৰ উৎপত্তি। শব্দবিলাক কেনেকৈ ডিৰাইভ হয়, কেনেকৈ উৎপন্ন হয়, কেনেকৈ উৎপন্ন হয়, কেতিয়াবা দুটা শব্দ লাগি পেলাই এটা নতুন শব্দ হৈ যায়। যেনেকৈ ৱৰ্ক প্লাছ শ্বপ লগ লাগি হৈছে ৱৰ্কশ্বপ, ৱাটছ প্লাছ মেন লগ লাগি হৈছে ৱাটছমেন, স্পাইডাৰ প্লাছ মেন লগ লাগি এটা শব্দ হৈছে স্পাইডাৰমেন। ঠিক তেনেকৈ ব্লেক বৰ্ড, টুথব্ৰাছ, আমি গমেই পাইছোঁ শব্দ দুটা কোন দুটা বেলেগ বেলেগ শব্দ আমি নিজে গমেই পাই যাম ইয়াত। তাৰপিছত আকৌ এটা ডাঙৰ কথা আছে যে ইউজ অফ প্ৰিফিক্স এণ্ড ছাফিক্স। এই প্ৰিফিক্স ছাফিক্স কি বস্তু, তোমালোকে অসমীয়াটো পাইছা, ভাষা হিচাপে ইংৰাজী অসমীয়াৰ বিশেষ পাৰ্থক্য নাথাকে। তাত আমি এই উপসৰ্গ পাইছোঁ নাই, শব্দৰ আগত লাগে, প্ৰত্যয় পাইছোঁ নাই আমি, শব্দৰ পাছত লাগে। ঠিক তেনেধৰণে কোনোবা এটা শব্দৰ আগত যদি কিবা শব্দাংশ লাগে সেইটোক কয় প্ৰিফিক্স, শব্দটোৰ আগত লাগিলে। আৰু কিবা শব্দৰ যদি পাছত লাগে তাক কোৱা যায় ছাফিক্স, শব্দৰ পাছত লাগে। ঠিক আছে, যে ছাফিক্সবিলাক ৰুট ৱৰ্ডটো মানে মূল শব্দটোৰ পিছত লাগি পেলাই এটা নতুন শব্দ গঠন হয়। ফৰ এক্সাম্পল নিউ, সকলোৱে জানো অৰ্থটো নতুন। ৰিনিউ, ৰিটো আগত লাগিছে কাৰণে প্ৰিফিক্স আৰু দুইটা লাগি পেলাই ৰিনিউ হৈছে। তাৰপিছতে এই নিউৰ লগত প্ৰিফিক্সো লাগিছে, এবল ছাফিক্সো লাগিছে, লাগি নিউ ৱৰ্ডটো হ'ল ৰিনিউৱেবল। গম পাওঁ আমি এইটো নৱীকৰণযোগ্য, যে ৰিনিউৱেবল এনাৰ্জি, ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি, নৱীকৰণযোগ্য শক্তিৰ উৎস, যেনেকে সূৰ্যৰ পোহৰটো, এই চলাৰ তলাৰবিলাক আছে ইত্যাদি আমি জানোৱেই। ৰিনিউৱেবল, তেনেকে ৱৰ্ডবিলাক গঠন হয় ছাফিক্স প্ৰিফিক্স লাগি, আৰু অন্য পদতো তেনেকে মানে ৰূপৰ পৰিৱৰ্তন হৈ পেলাই মূল শব্দৰ পৰা বিভিন্ন শব্দৰ সৃষ্টি হয়। এই ভকেবুলাৰীৰ ওপৰত প্ৰিফিক্স ছাফিক্সৰ ওপৰত মোৰ বেলেগ ভিডিঅ' আছে, ডিটেইলছত আমি ডিছকাছ কৰা, সেইবিলাক তোমালোকে ইচ্ছা কৰিলে চাই ল'বা। এতিয়া আমি মেট্ৰিক পৰীক্ষাত যিবিলাক ভকেবুলাৰী কুৱেশ্যন আহি থাকে তাৰ ওপৰত আমি ডিটেইল ডিছকাছ কৰিম। যেনেকে ৱৰ্ডবিলাক কেনেকে বদলি হৈ যায়, যে সামান্য আখৰ এটা বদলি হৈ গ'লেই ৱৰ্ডবিলাক বদলি হৈ যায়। ক'ৰবাত এনেকুৱা হয় আকৌ কি যে ৱৰ্ডটো সম্পূৰ্ণ বেলেগ বেলেগ, কিন্তু আমি কি পাওঁ যে অৰ্থত, অসমীয়াত অৰ্থটো চাওঁতে দেখোন দুইটা একেই। ইনজুৰি মানে আঘাত, উণ্ড মানেও আঘাত, পাৰ্থক্য ক'ত আছে সেইবিলাক জানিব লাগিব। ইনজুৰি মানে কি, ইনজুৰি মানে হ'ল আঘাত হয়, এই কমকে, ধৰা অকণমান ছাল অকণ ছিগিলে, ছাল অকণ এৰালে, অকণমান তেজ অকণ ওলালে, ডেট ইজ ইনজুৰি। উণ্ডটো কি ডাঙৰকে হ'ব লাগিব, ডাঙৰ আঘাত হ'লে মানে উণ্ড হয়। মোটামুটি দুইটাই আঘাত, ইনজুৰি উণ্ড দুইটাই আঘাত, কিন্তু পাৰ্থক্য নথকা নহয়, পাৰ্থক্য আছে। ঠিক তেনেধৰণে আমি ইউজ কৰি থকা শব্দ সদায় হাউচ জানো ঘৰ, হোম জানো ঘৰ,
হোম ক'ত বহে হাউচ ক'ত বহে তোমালোকে নজনা নহয় বোধহয় জানা তথাপি কৈছো যে ঘৰটোৰ বিষয়ে যদি কিবা কথা কয় তেতিয়াহ'লে হাউচ আৰু এনেই বোলে ঘৰত দেউতা ঘৰত নাই মই ঘৰলৈ যাওঁ সোনকালে ঘৰলৈ আহিবা এনেই ঘৰ বুলি ক'লে মানে হোম আৰু ঘৰটোৰ বিষয়ে কিবা বৰ্ণনা কৰিলে মানে তেতিয়া কি হয় হাউচ বোলে ঘৰটো বৰ ওখ যে সিহঁতৰ ঘৰটো বৰ ধুনীয়া হা তেতিয়া হ'ব কি হাউচ বোলে তোমালোক ঘৰলৈ আহিবা সোনকালে তেতিয়া হ'ব হোম সেইটো নহ'লে দুইটাইতো হাউচ মানেও ঘৰ হোম মানেও ঘৰ ইনজুৰি মানেও আঘাত উন মানেও আঘাত ঠিক তেনেধৰণে এই হাউচ হোম এতিয়ালৈকে মেট্ৰিক পৰীক্ষাত অহা নাই আহি যাব পাৰে মই এনেই এক্সাম্পল হিচাপে দিবলৈ লৈছো ইনজুৰি উন কিন্তু আহি থাকে আমি পিছত আকৌ প্ৰিভিয়াছ কুৱেশ্যন ডিছকাছ কৰোঁতে ধুনীয়াকে আমি পাম ইনজুৰি উন তথাপি ইয়াত আমি কৈ লৈছো মানে থুলমূল আইডিয়া এটা প্ৰথমতে লৈ ল'বৰ কাৰণে ৱেডাৰ ক্লাইমেট ৱেডাৰ মানে জানো আমি কি বতৰ ক্লাইমেট মানে জানো আমি কি জলবায়ু বতৰ জলবায়ু বতৰ আৰু জলবায়ুৰ পাৰ্থক্যটো আমি জানো নাজানিলেও এতিয়া জানি লোৱা কি বতৰটো হ'ল খন্তেকীয়া দিনটোৰ ভিতৰত ক'লে মানে কয় যে ৰাতিপুৱা বতৰ ভাল আছিল আবেলিলৈ বতৰ বেয়া দুপৰীয়ালৈ বতৰ বেয়া ৰাতিপুৱা জলবায়ু বেয়া আছিল দুপৰীয়ালৈ জলবায়ু ভাল হ'ল বুলি নকয় এনেইতো বতৰ আৰু জলবায়ু মানে মোটামুটি আমি একেটাই বুলি ধাৰণা কৰি লওঁ ঠিক আছে সেই ৱেডাৰ ইনভেন্ট ডিস্কভাৰ এইটো আহি থকা কি আহি থকা মেট্ৰিক পৰীক্ষাত আহি থাকে কেতিয়া ইনভেন্ট কেতিয়া ডিস্কভাৰ অসমীয়াততো কোনো পাৰ্থক্যই নাই ইনভেন্ট মানেও আৱিষ্কাৰ কৰা ডিস্কভাৰ মানেও আৱিষ্কাৰ কৰা কিন্তু ইন ইংলিছ দেয়াৰ ইজ এ ভাষ্ট ডিফাৰেন্স কি সেইটো ডিফাৰেন্সটো পাৰ্থক্যটো কি যে ইনভেন্ট মানে নতুনকৈ কিবা এটা বস্তু সাজি উলিয়ালে ক্ৰিয়েট কৰি উলিয়ালে সেইটোক কয় ইনভেন্ট আৰু থকা বস্তু অলৰেডি আছে বস্তুটো সেইটো যে বিচাৰিহে উলিয়াইছে আগতে পোৱা নাছিলে গতিকে সেই বস্তুটো তেতিয়া হ'ব ডিস্কভাৰ নহ'লেতো আমি অসমীয়াত একেই কৰি থৈ দিওঁ দুইটাই আৱিষ্কাৰ কৰা ঠিক তেনেধৰণে একিউজ কনভিক্ট মেট্ৰিক পৰীক্ষাত অহা নাই মডেল মেট্ৰিক পৰীক্ষাত অহা নাই আহিব পাৰে এই সাধাৰণতে কমন বিলাকেই উল্টাই পুল্টাই এবছৰি দুবছৰি ঘটাই দি থাকে কিন্তু বোলে কিবা এটা পাৰ্চেণ্ট নতুন দিওঁ বুলি এনেকুৱা ৱৰ্ড দি দিব পাৰে সেইকাৰণে জাষ্ট এইটো এটা উদাহৰণ এইবিলাক দুই এটা উদাহৰণে মই দি দিছো অল্টাৰ মেট্ৰিকত আহি আছে এক্সেছ মেট্ৰিকত আহি আছে ইয়াত নহাৰ ভিতৰত মই ইমান বছৰ অভিজ্ঞতাৰ পৰা হাউচ হোম দেখা নাই ইনজুৰি কলোৱেই আছেই ইনভেন্ট ডিস্কভাৰ আহিয়ে থাকে একিউজ অহা নাই এইটো মই ক'ৰ পৰা আনিছো এইটো প্ৰিপজিশ্যনত একিউজড অফ কনভিক্ট অফ বহে তাৰ পৰা মনত পৰিলে দুইটাৰে মানে অৰ্থটো একে দুইটাৰে দোষী সাব্যস্ত কৰা দুইটাৰে অৰ্থ কি দোষী সাব্যস্ত কৰা কিন্তু পাৰ্থক্য আছে অকমান লেভেলত পাৰ্থক্য এটা আছে একিউজ মানে কি তেওঁক কিবা এটা সন্দেহ কৰি যে জেললৈ নিছেহে তেওঁ কিবা এটা সন্দেহত তেওঁ বিচাৰমুখী হৈছে তেতিয়া একিউজ আৰু এইটো হ'ল কি বিচাৰ হৈ গ'ল কোৰ্টত তেওঁ একেবাৰে দোষী বুলি প্ৰমাণিত হৈ গ'ল বা সঁচাই হওক মিছাই হওক দোষী বুলি প্ৰমাণিত হৈ গ'ল তেতিয়া কনভিক্ট আৰু দোষ বিচাৰ নোহোৱা আগলৈকে একিউজড ঠিক তেনেধৰণে মডেল মানে জানোৱে আমি মডেল কুৱেশ্যন মানে আদৰ্শ প্ৰশ্ন কি আদৰ্শ প্ৰশ্ন এনেধৰণৰ প্ৰশ্ন আহে তাৰমানে যিটো নেকি মই এতিয়া শিকাই আছো এনেধৰণৰ প্ৰশ্ন মডেল কুৱেশ্যন এইটো টাইপৰ মডেল অমুক বোলে এইটো অমুকৰ মডেল তমুকৰ মডেলিং এই যে মডেলিং কৰা আদৰ্শ দেখুৱাই মানে এনেকুৱা হ'ব লাগে ইত্যাদি কথা এইটো মডেল মানে কি এইটো ভাৰ্বৰ মডেল অক্সিলাৰী ভাৰ্ব আছে এইটো মোডৰ পৰা আহিছে মোড ঠিক তেনেকে এইটো অহা নাই অল্টাৰ আহি থাকে মেট্ৰিকত পাম আমি অলপ পাছতে
ডিসকাস কৰিম কিহৰ বিষয়ে এই ইয়াৰ ওয়াইজ তাত ডিসকাস কৰিম ইয়াৰ ওয়াইজ যেতিয়া কোৱেশ্চন বা ভোকাবুলাৰি কোৱেশ্চন বিলাক ডিসকাস কৰিম এক্সেস আহি থাকে অল্টাৰ কি কৈ গৈছো ইয়াতে অল্টাৰ কি যে এইটো অল্টাৰ হল বেদি এই পূজা কৰিবৰ কাৰণে প্ৰাৰ্থনা কৰিবৰ কাৰণে কিবা এটা যে ভেটি সেটি নিৰ্মাণ কৰি লোৱা হয় হেতুক কয় অল্টাৰ আৰু এইটো অল্টাৰ মানে অল্টাৰ কৰা চেঞ্জ কৰা পৰিৱৰ্তন কৰা এই অল্টাৰ মানে পূজাৰ বেদি এই অল্টাৰ মানে কি সলনি কৰা পৰিৱৰ্তন কৰা এক্সেস শুনিবলৈ একে এইখিনি কি শুনিবলৈ একে মডেল অল্টাৰ এক্সেস ইলিজিবল এইকেইটা শুনিবলৈ একে এইকেইটা কিন্তু শুনিবলৈ একে নহয় কিন্তু অৰ্থত পাৰ্থক্য আছে একিউজ কনভিক্ট বেলেগ একিউজ কনভিক্ট কোড একিউজড কোড কনভিক্ট পুৰা পাৰ্থক্য কোড ইনভেন্ট কোড ডিস্কভাৰ কোড ৱেডাৰ কোড ক্লাইমেট শব্দগত ৱৰ্ড হিচাপে ডিফাৰেন্স আছে কিন্তু মিনিঙত মিল থাকে আমাৰ মিনিঙত খেলি মেলি লাগে এইবিলাকত আকৌ উচ্চাৰণ স্পেলিং পায় একে এআৰ ইআৰ এইটো যদিও স্পেলিং পাৰ্থক্য আছে শুনিবলৈ একে এক্সেস ইলিজিবল শুনিবলৈ কোনো পাৰ্থক্য নাই স্পেলিঙত পাৰ্থক্য আছে অৱশ্যে এই এতিয়া যে ডেৰিভেটিভছ পাইছিলো আমি লেজিবল শব্দটোৰ পৰা ইল আহিছে ইললেজিবল এই লেজিবলটো সৰুকে লিখি থৈছো মই LEGIBLE লেজিবল মানে স্পষ্ট ইল লাগি গ'ল তাৰ লগত ইলটো এই যে মই সাফিক্স প্ৰিফিক্সৰ কথা কৈছিলো প্ৰিফিক্স আৰু সাফিক্সৰ কথা কৈছিলো ইলটো তেতিয়াহ'লে কি হ'ব ইলটো প্ৰিফিক্স হৈ গ'ল ইলটো প্ৰিফিক্স ইল লাগি পেলাই লেজিবল হৈছে এইটো স্পষ্ট আছিলে ইলটো লাগি যোৱাৰ কাৰণে অস্পষ্ট হৈ গ'ল যেনেকে ইল ট্ৰিটমেন্ট ইল কিবা এতিয়া মনলৈ অহা নাই পটককে ইল ট্ৰিটমেন্ট মানে চিকিৎসা ইল ট্ৰিটমেন্ট মানে এই কিবা ভুল চিকিৎসা হল ঠিক তেনেধৰণে ইয়াত আকৌ কেতিয়াবা এনেকুৱা আহে আটাইকেইটা প্ৰেক্টাইজ মেট্ৰিকত দেখা নাই অহা কিন্তু ইফেক্ট এফেক্ট এডভাইচ উচ্চাৰণ বেছি এডভাইচ উচ্চাৰণ প্ৰেক্টিচ উচ্চাৰণ প্ৰেক্টাইজ একে কাৰণে মই এডভাইচটো লিখিছিলো আকৌ মনত পৰিলে এইটো লিখোঁ বুলি প্ৰেক্টিচটো লিখিলো প্ৰেক্টিচ প্ৰেক্টাইজ CESE ইফেক্ট এফেক্ট কি এইটো হল নাউন মানে প্ৰতিক্ৰিয়া এইটো হল এফেক্ট মানে প্ৰভাৱ পেলোৱা এইটো প্ৰভাৱ পেলোৱা এইটো প্ৰেক্টিচ মানে অনুশীলন আৰু প্ৰেক্টাইজ মানে অনুশীলন কৰা উপদেশ দিয়া ইলিজিবলৰ অসমীয়া অৰ্থটো নকলো জনাবিলাকে জানাই ইলিজিবল মানে উপযুক্ত ইললেজিবল মানে কি ইললেজিবলটো কওঁতে ঘনাই কওঁ যদি ইয়াৰ নিচিনাই উচ্চাৰণ হৈ যাব এনেও এইটো মই একেবাৰে পাৰফেক্টলি উচ্চাৰণ কৰিবলৈ চাইছো ইললেজিবল তাৰমানে ইললেজিবল কওঁতে ইলিজিবলটোৱে মুখত ফুটি গ'ল ইলিজিবল মানে অস্পষ্ট কৈছোৱে ইলিজিবল মানে আছিলে কি উপযুক্ত এক্সেছ মানে কি যে প্ৰৱেশৰ সহজ অনুমতি থকা ক'বলে ধৰা মই ঘপ সোমাই যাব পাৰো কোনোবা অফিচত তেতিয়াহ'লে মোৰ তাৰমানে অনুমতি আছে তাত মোক কোনেও বাধা নিদিয়ে মোক চিকিউৰিটিয়ে নৰখায় যেনিবা কোনোবা অফিচলৈ যাবলৈ কোনোবা অফিচাৰলৈ যাবলৈ সেইটো হ'ল এক্সেছ আৰু এইটো হ'ল এক্সেছ জানোৱেই এক্সেছ মানি এক্সেছ কিবা এক্সেছ পাৱাৰ সেইখিনি হ'ল তেনেকে শব্দবিলাক কেতিয়াবা এইটো ষ্টাইলত আহে ভাৰ্ব নাউনৰ ওপৰত কেতিয়াবা উচ্চাৰণত একে থাকে কিন্তু মিনিঙত বহুত পাৰ্থক্য থাকে তেনেকুৱাবিলাক আহে কেতিয়াবা আকৌ শব্দত পুৰা পাৰ্থক্য আছে কিন্তু মিনিঙত একে নিচিনা লাগে আচলতে একে নহয় ঠিক আছে এইখিনিয়ে হ'ল আমাৰ ৱৰ্ড বিলাক কেনেকে ফৰ্মেশন হয় ৱৰ্ডৰ ভকেবুলাৰী শব্দ ভাণ্ডাৰ শব্দ জ্ঞান যিয়ে নকওঁ শব্দৰ ফৰ্মেশন
word formation. Word বিলাক কেনেকে ফৰ্ম হয়, কেনেকে ইয়াৰ ডেৰিভেটিভছ বিলাক ওলায়, শব্দবিলাক কেনেকৈ উৎপন্ন হয়, সেইটো এই ভকেবুলাৰীটো ৱৰ্ড ফৰ্মেশ্যন বুলি পেলাই ক্লাছ 11তো আছে এটা চেপ্টাৰ। ঠিক আছে, এইখিনি কথা কলো। এতিয়া আমি আহো চেল এটা আছিলে লাষ্টত, এইটো পেজত নধৰি এইটোলৈ গৈছেগে। চেল মানে এইটো নাউন আৰু চেল মানে এইটো ভাৰ্ব। শুনিবলৈ একেই, স্পেলিঙত পাৰ্থক্য আছে। চেল মানে বিক্ৰী, চেল মানে বিক্ৰী কৰা ভাৰ্বটো। ঠিক আছে, তাৰপিছতে SSLC 1989ত অহাখিনি এতিয়া আমি চাবলৈ লৈছো। কি আছে এনচাৰ পৰ্যন্ত কৈ দিছো, কিন্তু এনচাৰ য'তে ত'তে পাবা তোমালোকে। এনচাৰৰ অভাৱ নাই, বুজি লোৱাটোহে আচল কথা। পৰীক্ষাত এনেকুৱা এটা এইটো টাইপৰ অন্য বাক্যৰ লগত দি দিব, আমি অৰ্থটো বুজিলে ৱেডাৰ হয় নে ক্লাইমেট হয় নে সেইটো আমি সহজে গম পাই যাম। বুজি লোৱাটো মেইন কথা। therefore try to understand first very well। তেতিয়াহ'লে আমি যেনেকুৱাটোৱেই নাহক কিয় এইখিনি ভিতৰতে আহিবই, এইখিনি ভিতৰতে পৰিব। অকণমান ভালকে আলোচনা কৰিলে, মন কৰিলে, কেনেকে হৈছে, কিয় হ'ল সেইটো বুজি ললে হৈ গ'ল। এতিয়া কি কৈছে, টুডে দ্য ডেছ অফ শ্বিলং ইজ প্লিজেণ্ট। টুডে দ্য ডেছ অফ শ্বিলং, আজি এদিনৰ কথা কৈছে। ক্লাইমেট ৱেডাৰ ওপৰতো মই কৈ আহিছিলো, বতৰ আৰু জলবায়ু। এদিনৰ ক্ষেত্ৰত কেতিয়াও ৱেডাৰ কি কয়, ক্লাইমেট বুলি নকয়, জলবায়ু বুলি নকয়। এদিনৰ কাৰণে, এদিনৰ কাৰণে সদায় কি কব, ৱেডাৰ বুলিয়ে কব। আজি শ্বিলঙৰ জলবায়ু ভাল বুলি নকয়, আজি শ্বিলঙৰ বতৰ ভাল। ৱেডাৰ দি থৈছিল, এনচাৰ আছেই, কিন্তু বুজি লোৱা কথাটো। তাৰপিছতে both the parties came to an death settlement। এইটো ওপৰত ডিছকাছ কৰা নাই আমি। Amiable, amicable, what is the difference? Difference is nothing but amiable, C টো ইয়াত বেছিকে আছে মাত্ৰ। C টো নাথাকিলে এইটোও এমিএবলে হৈ পৰিব। এমিএবল মানে মৰম লগা, দেখিবলৈ ধুনীয়া, ব্যৱহাৰ পাতি ভাল, এমিএবল। এমিকেবল মানে গ্ৰহণযোগ্য। কি গ্ৰহণযোগ্য? সকলোৱে গ্ৰহণ কৰিব পৰা বিধৰ। মৰমীয়াল, সকলোৱে গ্ৰহণ কৰিব পৰা বিধৰ। এমিএবল মৰমীয়াল, এমিকেবল মৰম কৰিব পৰা বিধৰ। কি হ'ব তেতিয়াহ'লে, দুইটা পাৰ্টি কেম আহিছিল টু এন ডেছ সেটেলমেন্ট। সেটেলমেন্ট মানে সিদ্ধান্ত, সেটেলমেন্ট মানে সিদ্ধান্ত। যেতিয়া দুইটা পাৰ্টিয়ে কলে আহিছিল তেতিয়াহ'লে এটা এমিএবল সেটেলমেন্টলৈ আহিছিল। কি কয়, সৰি কি কৈছো, এমিকেবল সেটেলমেন্ট, গ্ৰহণযোগ্য সিদ্ধান্তলৈ দুইটা পাৰ্টি আহিছিল। দুইটা পাৰ্টিয়ে এটা গ্ৰহণযোগ্য এমিকেবল, চিটো আছে, চি থকাটো। নেক্সট, my warning had no dash on the boy। যে মই যিখিনি ৱাৰ্ণিং দিলো, মই যিখিনি সতৰ্কবাণী দিলো, তাৰ had no বুলি কৈছে যেতিয়া, had no ইফেক্টটো আহিব। কেলে ইফেক্ট আহিব? তাৰটোৰ ওপৰত কোনো প্ৰভাৱ পৰা নাছিল। প্ৰভাৱটোহে বুজাইছে। এক্সট্ৰাকে had no নাছিল বুলি ভাৱটো এক্সট্ৰাকে দিছে। মেইন ভাৱ ইয়াত নাই, তাৰমানে অকল হেডটো দিছে। had no effect on the boy, যে মোৰ ৱাৰ্ণিং বিলাকৰ ল'ৰাটোৰ ওপৰত কোনো প্ৰভাৱ পৰা নাছিল। প্ৰভাৱ পৰাটো হেডে এক্সট্ৰাকে, পৰাটো প্ৰভাৱ পৰা বুলি ক'বলৈ হ'লে আকৌ এনে এফেক্ট হ'ব লাগিছিল। কিন্তু হেডটো বেলেগকে আছে, হেড নো ইফেক্ট। ঠিক আছে, তাৰপিছত কি, he could not dash himself to the new situation। এতিয়া ওপৰত ডিছকাছ কৰা নাই, এডপ্ট আৰু এডেপ্ট। পাৰ্থক্য কি আছে, O আৰু A, তাৰ বাদে একেই।
এটাত আছে ADO, এটাত আছে ADA, PT একে আছে, PT একে আছে। এডপ্ট মানে গ্ৰহণ কৰা, হাতত লোৱা, হা। আৰু এডেপ্ট মানে হ'ল, এডেপ্ট মানে কি, খাপ খুওৱা, এই পৰিৱেশৰ লগত খাপ খুওৱা। এই তাহানি যে আমাৰ এই ডাইনছৰৰ কথা আছে, ডাইনছৰ বিলাকে পৰিৱেশৰ ওপৰত খাপ খুৱাব নোৱাৰি পৃথিৱীৰ পৰা বিলুপ্ত হৈ গ'ল, সেই এডেপ্ট। হা, এতিয়া আকৌ ইয়াত বাক্যটো কি, হি কুড নট, তেওঁ পৰা নাছিল এডপ্ট গ্ৰহণ কৰিব হিমছেল্ফ, নিজকে টু দা নিউজ, নিজকে নতুন পৰিৱেশত গ্ৰহণ কৰিব পৰা নাছিল নেকি, খাপ খুৱাব পৰাটো বেছি উপযুক্ত হ'ব। অৰ্থটো তেনেকে কিবা এটা ওলাব যেন লাগে এডপ্ট দিলেও, কিন্তু নতুন পৰিৱেশৰ লগত, নিউ চিটুৱেশ্যনৰ লগত তেওঁ নিজকে খাপ খুৱাব পৰা নাছিল, খাপ খুওৱাটো আহিলে। হা, অসমীয়া অৰ্থ মই লিখি থোৱা নাই, হা, প্ৰয়োজন সাপেক্ষে লিখিবও পাৰে। হা, কি আহিলে তেতিয়াহ'লে, adapt himself to the new situation. He has easy dash to the ministers. সেই এইটো ওপৰত আলোচনা কৰি আহিছো, এক্সেছ। তেওঁ মিনিষ্টাৰ বিলাকৰ ওচৰলৈ তাৰমানে সহজে সোমাই যাব পাৰে। তেওঁৰ মিনিষ্টাৰ বিলাকলৈ যোৱাৰ সহজ অনুমতি আছেই, তেওঁ মিনিষ্টাৰ বিলাকলৈ যোৱাৰ সহজ অনুমতি আছে। গতিকে হি হেজ ইজি এক্সেছ, এই এক্সেছ এইটো কি, তাৰ মানে কমন আহিব, চাবা দেই, এইটো এক্সেছ বহুৱা কেতিয়াবা দি দিব পাৰে। ধৰি লোৱা, ডু ইউ হেভ ডেছ মানি টু গিভ মি, ডু ইউ হেভ ডেছ মানি টু গিভ মি, লিখিয়ে দিওঁ, এক্সেছ কৰাত আমি ইয়াত লিখিয়ে দিওঁ। ধৰি লোৱা, ডু ইউ হেভ, তোমাৰ আছে নে, ডু ইউ হেভ ডেছ মানি টু গিভ মি, কি আহিব তেতিয়া, এতিয়া আকৌ এইটোত কি অহা হৈ পৰিব, ইয়াত বহিব ডু ইউ হেভ এক্সেছ মানি, এই এক্সেছটো তোমাৰ অতিৰিক্ত পইচা আছে নি, তোমাক লাগিব কিছু, সেইটো তোমাৰ কাৰণে ৰাখি মোক দিব পৰাকে তোমাৰ অতিৰিক্ত পইচা আছে নেকি, ইয়াত তেতিয়াহ'লে কিটো বহিব, এই প্ৰথম এক্সেছটো বহিব। ইয়াত কি বহিছিলে, তেওঁ মিনিষ্টাৰ বিলাকৰ ওচৰলৈ যাবলৈ, এই এনেকুৱা এক্সেছ দিয়ে এনেকুৱা বেলেগ শব্দ দি দিব পাৰে, হা, তেতিয়া ক'ব নোৱাৰিবা যে তোমালোকে এইবাৰ কমন নিদিলে, আমাক কিবা কৰিলে। হা, এক্সেছ। Hundreds of soldiers were dash in the battle, were dash wounded injured, ভালকে লক্ষ্য কৰিবা, wounded injured আগত ডিছকাছ কৰি আহিছো আমি, wounded injured আগত ডিছকাছ কৰি আহিছো, কোনটো বহিব, উত্তৰটো ওলাই আছে আগত, কেনেকে বহিব wounded সেইটো বুজি লোৱা, try to understand how wounded will come here, কেনেকে আহিব, যুদ্ধলে গলে মাখি ছাল নিচিগে, যদি যুদ্ধত কিবা অঘটন ঘটিবলগীয়া হয়, হয়তো মানুহটো নমৰিলেও আঁঠু ভাগি যাব, বাউসী এফাল এৰাই যাব, গতিকে সেইটো এই কমকে ইনজিঅৰ হোৱাটো ক'ব নোৱাৰো আমি, উণ্ডেডে হ'ব লাগিব। ঠিক আছে, বুজি পাইছা? তাৰপিছত কি, দা ডেছ ইন মাই চুপ ইজ নট গুড টুডে, দা ডেছ বুলি কৈছে, নাউনটো লাগে আমাক, নাউনটো লাগে, ইজ নট গুড বুলি বেলেগে ভাৰ্ব নাই, বেলেগে ইজটো এক্সট্ৰাকে দি থৈছেগে, গতিকে ইয়াত আৰু ভাৰ্ব এটা বহাৰ কথা নাই। মই কৈছিলো নে, চেলটো SELL, চেলটো বেচা, চেল মানে বেচা, আৰু SALE চেল মানে বিক্ৰী, এইটো বিক্ৰী নাউন, এইটো চেলটো হ'ল বেচা, ভাৰ্ব, ওপৰত লিখি থোৱা আছিলে চেল, এই লাষ্টত আছিলেগে কি, এইটো চেল নাউন, বিক্ৰী, SELL চেল মানে হ'ল কি, বিক্ৰী কৰাটো, গতিকে দা চেল ইন মাই শ্বপ কলে গ'লগে, এডেপ্ট ইজি এক্সেছ 100 soldiers
চেল SALE চেল ইন মাই শ্বপ যে আজি মোৰ দোকানৰ বিক্ৰী ভাল নহয় ঠিক আছে তাৰ পাছত he does good English says speak এতিয়া লাগিলে লেঠা say মানেও কোৱা speak মানেও কোৱা say মানেও কোৱা speak মানেও কোৱা এতিয়া ইয়াত কি বহিব আছে যেনিবা speak speak to কেনেকে হ'ল try to understand say মানেও কোৱা speak মানেও কোৱা এতিয়া কোৱা কোৱা দুইটাই কোৱা তেতিয়াহ'লে say দিলেও হ'ব লাগিছিলে speak দিলেও হ'ব লাগিছিলে কহয় মাধৱ ডাকে মানুহে মানুহে আছে এতিয়া যেনিবা মই কৈছো এতিয়া কোৱায়ে কোৱায়ে আছে কিবা এটা যদি কথা কয় কিবা এটা যদি ডায়লগ কয় কিবা এটা যদি সংলাপ কয় কিবা এটা যদি বক্তব্য কয় তেতিয়াহ'লে কি কোৱাটো বহে say বহে আৰু স্পিক কেতিয়া কয় কেতিয়া বহে স্পিক কেতিয়া আহে যে কিবা এটা ভাষা ক'লে মানে কাৰোবাক মিটিঙত ক'লে মানে স্পিক কোনোবা এজন ব্যক্তিক ক'লে মানে তেতিয়াহ'লে কি হয় I am speaking to him সেইটো স্পিকটো আহিব I am saying to him নহয় এনেও অভ্যাস হ'লে মানে এনেও এইবিলাক কোনটো আহিব অট'মেটিক গম পোৱা যায় এতিয়া এতিয়া কিবা এটা ভাষা কৈছে গুড ইংলিছ হি স্পিক্স গুড ইংলিছ তেওঁ ভাল ভাষা কয় আৰু say কেতিয়া হ'ব হি says that he is a good boy he says we are playing football এই নেৰেশ্যনত sayটো বহে তাত কেতিয়াবা নেৰেশ্যন কৰোঁতে তোমালোকে এটা স্পিক দেখিছানে চব say বা say দিয়া say নেৰেশ্যনত sayটোৱে বেছি থাকে ফাৰ্ষ্ট টেন্সত গতিকে তাত কেতিয়াও স্পিক বুলি নাথাকে কিবা এটা ডায়লগ ক'লে মানে say কিবা এটা কথা ক'লে মানে say আৰু কিবা এটা কোনোবা ব্যক্তিক ক'লে মানে স্পিক কোনোবা ভাষা কোৱা বুলি ক'লে he is saying Hindi ভুল he is speaking Hindi I am saying in English নহয় I am speaking in English ঠিক আছে এতিয়া স্পিকটো আহিল তাৰ পাছত it is not proper to look dash proper to dash through a lookটো আছিলে যে আহি গৈছে look through an open window see look এতিয়া আকৌ সেই দেখা নিচিনাই see স্পিকৰ নিচিনাই see মানেও দেখা look মানেও দেখা see লোকৰ এই দেখাৰ চোৱাৰ চকুৰ চাৱনিৰটো আৰু বহুত আছে see লোকেই নেকি see দেখা look দেখা চোৱা আৰু আছে PWP মানে জুমি চোৱা gaze gaze মানে সেইটোও চোৱা কেনেকে চোৱা লাগি চোৱা কিবা এটা দেখি ভাল লাগিলে gaze ইয়াৰ লগত আৰু অপশ্যন এনেই জানি থোৱা ভাল তোমালোকে কি বুলি কৈছো মই PWP অব্লিক আৰু কি দিব পাৰো ধৰা পিপ আৰু কি বুলি কৈছো গেজ GAZE আৰু ক'ব পাৰো ষ্টেয়াৰ STARE ষ্টেয়াৰ এই দুটা একেই মানে এইটো ভাল লাগি একাধিক্ৰমে চাই থকাটো গেজ এইটো কিবা এটা চক খাই ভয় খাই একাধিক্ৰমে চাই থকাটো ষ্টেয়াৰ এইখিনি কথাই নাই বুজিবৰ কাৰণে প্ৰসংগত ওলাওঁতে মই কৈ দিছো মনত ৰখা ভাল জনা ভাল আৰু আছে ইয়াৰ গতিকে ইয়াত কি বহিব ইট ইজ নট প্ৰপাৰ টু লুক মানে ইচ্ছা কৰিছো আৰু চি মানে মই এইফালে মুখ কৰি আছো মোৰ মুখৰ আগত যত যি আছে দেখিছো এইটো স্বতঃস্ফূৰ্ত নিজে নিজে হৈছে লুক বুলি ক'লে কেতিয়াও নিজে নিজে দেখাটো নহয় লুক এট মি